ফাইন্ড দ্য নেক্সট টার্ম 3, 6, 9, 15, 24, 39 এই কুৱেশ্যন মাৰ্কত কোনটো হ'ব এই চাৰিটা অপশ্যনৰ ভিতৰত এইটোৰ লগত এইটো সম্বন্ধ কি এইটো জানিব লাগিব 3 প্লাছ কৰিছে এইটোৰ লগত এইটো আৰু এইটোৰ লগত এইটো কিমান প্লাছ কৰিছে এইটো 3 প্লাছ কৰিছে প্লাছ 3 কৰিছে ইয়াত 6 আৰু 3 যদি যোগ কৰোঁ 9 হ'ব আকৌ এই দুয়োটা যোগ কৰিহে 6 হ'ব এইটোৰ লগত এইটো সম্বন্ধ কি 6 প্লাছ কৰিছে প্লাছ 6 আকৌ এইটোৰ লগত এইটো কিমান প্লাছ কৰিছে এইটো 6 আৰু 3 প্লাছ কৰিলে 9 হ'ব 9 প্লাছ কৰিছে এইটোৰ লগত 15 লগত 9 প্লাছ কৰিলে 24 হ'ব আকৌ এইটোৰ লগত এইটো কিমান প্লাছ কৰিছে যে 9 লগত 6 প্লাছ কৰিলে কিমান হ'ব 9 লগত 6 প্লাছ কৰিলে 15 হ'ব 15 প্লাছ কৰিছে এইটো পাইছে আকৌ এইটোৰ লগত কিমান প্লাছ কৰিলে ইয়াত কিমান পাম 15 আৰু 9 যদিহে যোগ কৰি দিওঁ 24 হ'ব 24 প্লাছ কৰিলে এই 24ৰ লগত এই 39 যদিহে আমি যোগ কৰি দিওঁ তেন্তে কিমান ওলাব তেন্তে 63 ওলাব এইটো আৰু যদিহে এইটো যদি যোগ কৰি দিওঁ 3 9 24 কিমান ওলাব উকলিলে ইয়াত 6 কিমান ওলাল ইয়াত কি হ'ব 63 গতিকে অপশ্যন সি ইজ দ্য ৰাইট আনসাৰ